ঝিম 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 বরফুন পড়েছিল মাঝে মাঝে বিজুলিয়ে নাচিছিল। কালি নিশা বৰষুণে সৰু সৰু ফুল সিঁচিছিল। মেঘ ময়ূৰে পেখম তুলি চালি ধৰি ধৰি নাচিছিল। নিজাম ঝিম 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 বৰফুন পড়েছিল। অসমত আহাৰ মাহৰ পৰা ভাদ মাহলৈ ভৰ বাৰিষাৰ বতৰ। এই বতৰত সততে আকাশ মেঘে উন্দোলাই থাকে। ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ। অৱলীলাক্ৰমে বাৰিষাৰ বৰষুণে শৰীৰ স্পৰ্শ কৰে। বতাহত উৰি ফুৰে বোকা পানীৰ মাদকতা ভৰা গোন্ধ। সগৰ্ভা পৃথিৱীৰ গেজেপনি মৰা বৰষুণ পথাৰত হাল বাই থকা কৃষকৰ চকুত সেউজীয়া শস্যৰ সপোন। এদিন আহিব শইচ সোণোৱালী আঘোণ, সোণালী হ'ব সেউজীয়া পথাৰ। আঁঠুৱনি বোকাত ভুই ৰুই থকা ৰোৱনীবোৰে যেন বোকাত গুজি দিয়ে সৃষ্টিৰ সপোন। আহাৰমহীয়া বৰষুণৰ পানীৰে চপচপীয়া হৈ থকা পথাৰত এতিয়া ভীষণ ব্যস্ততা। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে। মুষলধাৰে পৰা বৰষুণ জাকৰ পাছত এতিয়া পথাৰত বোকা দিয়াৰ প্ৰস্তুতি। বোকা দিয়াৰ সমান্তৰালকৈ কঠীয়া তোলাৰ কামতো খুবেই ব্যস্ততা। আহাৰ শাওনৰ জীপাল পথাৰত বোকা পানী গচকি ভুই ৰুলেহে আঘোণমহীয়া সোণালী হৈ পৰিব শইচৰ পথাৰ। সোণগুটিৰ মেটমৰা সম্ভাৰেৰে উজলি উঠিব কৃষকৰ হাঁহি ভৰা দুচকু। খেতি কৰি আমি চাই থাকোঁ, খেতি বাতি নকৰিলে দিন চলিব ন, গতিকে সেইটো কাৰণে খেতিত আমি লাগিয়ে থাকোঁ। এতিয়া চেমনীয়াৰ পৰা গাভৰু হোৱাৰ পৰা ধৰি লাগিয়ে থাকোঁ। দিনটোত 3 বিঘামান ৰোৱা যায়। আৰু আমি ৰাতিপুৱা ওলাই আহিছোঁ, দিনটোৰ কাৰণে আমি পৰিশ্ৰম কৰিছোঁ, খেতিৰ কাৰণে খাব লাগে। কি আৰু দুখো লাগে, মজাও লাগে, ভালো লাগে, এনেকৈ আছোঁ আৰু। ভুই ৰোৱা পথাৰৰ ঢৌ খেলা পানীত সপোন বিভোৰ ৰোৱনীহঁতৰ ৰ'দে পোৰা গালত এদিন চিটিকি পৰিব আমোলমোল শেৱালিৰ গোন্ধ। ধাৰাসাৰ বৃষ্টিৰ প্লাৱনৰ মাজতো মূৰৰ জাপিটোকে সাৰথি কৰি হাল বাই থকা খেতিয়কৰ দুচকুত তলমলাই থাকে সৃষ্টিৰ সপোন। এইবাবেই বৰষুণ আমাৰ প্ৰিয়, কাৰণ এই বৰষুণে পৃথিৱীক দি যায় সৃষ্টিৰ অলেখ সফুৰা। গ্ৰামাঞ্চলৰ চহা কৃষকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি সৰহভাগে খেতি কৰে। এই সময়ত এইবেলি বৰষুণ কিছু আগতীয়াকৈ অহাৰ কাৰণে প্ৰায় সকলো কৃষকেই ইতিমধ্যে ধান ৰোৱা কাৰ্য আৰম্ভ কৰিছে। লক্ষ্যজ্যোতি নাথৰ প্ৰতিবেদন, মৰিগাঁও সংবাদ।